বহুত বছর টোটো চলাইছো, কিন্তু বিজেপি সরকার থাকার সময়ত এনেকাতো কেতিয়াও ঘটা নাই আর ওই কালেকশনটো নাছিল। এতিয়া আমালোকে যেনেবা পিটিচিত আমালোকে বর্তমান পিটিচিত ইলেকশনের সময় তোমার হাগ্রামা BPF মই জিকা দিছোঁ আমার গোসাইগাঁও সমষ্টির পৰা একেটা সরকার আছে, কিন্তু হাগ্রামা সরকার আহার পিছত এনেকা গুণ্ডাগুড়ি চলিছে। আজিৰ দিনত চাই আছোঁ বৰ্তমান সকলো ঠাইত আমাৰ গোসাইগাঁৱত আমাৰ কোৰ্টৰ পৰা আহি থাকিলেও ৰাস্তাত 10 টকাকৈ লয়, আৰু সিফালে আমাৰ সত্তপুৰ পৰা আহিলেও তাৰ পৰা 10 টকাকৈ লয়, টাউনত সোমাইলে টাউনতো 10 টকাকৈ লয়, আমাৰ বাছ ষ্টেণ্ড সিফালে পৰা গাড়ী সোমালে সিফালে পৰা 10 টকাকৈ লয়। কিন্তু আমাৰ গৰীব মানুহ আৰু বন্ধ হ'ব লাগে নেকি? আমাৰ বন্ধ মানে আজিৰ পৰা বন্ধ। আমাৰ লোকৰ গীতটা ডাউট আছে, ইয়াতে পুলিচ প্ৰশাসন থানা আছে, থানাত থকাৰ পিছত আৰু পুলিচ প্ৰশাসন থকাৰ পিছত সিহঁতে কেনেকৈ এনে দাদাগিৰি কৈ পইচা 10 টকাকৈ ল'ব পাৰে, এটা ডাউট আমালোকৰ এটা ডাউট আছে। পুলিচ প্ৰশাসন ইয়াতে আছে, সিহঁতে থকাৰ পিছত 10 টকা কেনেকৈ লয়, এইটোৱে আমালোকে প্ৰশ্ন থাকিল আপোনাৰ ওচৰত।